বন্ধুসকল ভিডিঅ' আৰম্ভণিতে আপোনাক কথা এটা ক'ব আছে কি এবছৰ বেছি হৈ গ'ল মই ইউটিউবত ভিডিঅ' বনাওঁ অসমীয়াতে কিন্তু তেতিয়াৰ পৰাই মানে মোক বহুত বেয়া বেয়া কমেণ্ট কৰে বাৰু অসমত থাকি অসমীয়া ক'ব নাজানাও আগতে অসমীয়া কথা শিকি আহা তাৰপিছত ভিডিঅ' বনাবা মই এইবোৰ ইমান মেটাৰ নকৰোঁ কিন্তু এই কিন্তু অলপ বেছিকৈ আহিছে মানে দেই একদম মানে অলপ মাজে মাজে বেয়া শব্দ ব্যৱহাৰ কৰি মেলি তাৰপিছত এইটোতো আহি আছে মই জানো কিন্তু মই কিয় এনেকুৱা এইটো গোটেইটো ক'বলৈ গ'লে অলপ দীঘলীয়া হৈ যায় বেছিকৈ ভিডিঅ'টো সেইকাৰণে এইটো যদি ক'বলগীয়া হয় বেলেগ এটা ভিডিঅ'ত কমগৈ আৰু বাকী কি ক'ম আৰু ন অসমত থাকি অসমীয়া ক'ব নাজানে বুলি ক'লে মানে মনত দুখ লাগে ন হ'ব পাৰোঁ মই মিচিং ল'ৰা কিন্তু মই অসমৰে হয় যেতিয়া অসমীয়া হয় এনেকৈ অলপো মানে বেলেগকৈ ভাবিব নালাগে দেই অসমীয়া কথা ক'ব নাজানে বুলি মানে দেই আৰু মোৰ যদি ক'ৰবাত কথা কোৱাত বা কিবা ভিডিঅ' বনাওঁতে মোৰ যদি ভুল হৈ আছে বা ভুল হৈছে ক্ষমা কৰি দিব একদম মনৰ পৰা মই ক্ষমা কৰিছোঁ আৰু এনেকুৱা হৈছে যোৱা যিটো লাষ্ট ভিডিঅ' মই দিছিলোঁ জীৱনত কিবা এটা নতুন বস্তু কৰি চাইছিলোঁ আৰু দেই মক্কেলামিয়ে হওক বা ফাল্টুৱে হওক বা ভালেই লাগক এইবোৰ মই মেটাৰ নকৰোঁ মুঠতে মানে এক্সপেৰিমেণ্ট মানে নতুন বস্তুৱে কৰি চাব লাগে এইটো মেইন মিনিংটো যোনে বুজি পায় নহয় সি কেতিয়াও মানে বেয়া নালাগিব আৰু এটা কোনোবাই ভাবি চাইছিলে বা কোনোবাই কৰি চাইছিলে জানো এতিয়ালৈকে মইতো দেখা নাই এনেকুৱা ভাবি মেলি মই কৰিছিলোঁ দেই বেলেগকৈ একো মানে কিবা নাই এনেকুৱা কৰিব পাৰে এনেকুৱা কৰক বুলি মই কাকো ভাবি কিনি কৰা নাছিলোঁ জাষ্ট মানে কৰি চাম মানে এনেকুৱাকৈ মানে ভাবি মেলি কৰি চাইছিলোঁ বাকী বেছি দীঘলীয়াকৈ নকওঁ আৰু আজিৰ ভিডিঅ'টো অলপ এনজয় কৰক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আকৌ আজিৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকে ডেইলি ভিডিঅ' লাগে বুলি কোৱাৰ পাছত মই ডেইলি ভিডিঅ' দিব পৰা নাই কিন্তু আজি চেষ্টা কৰিছোঁ মানে আজি কণ্টেণ্টটো কিহৰ ওপৰত হ'বলগীয়া হৈছে মই নিজে নাজানো মানে মুঠতে ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু দেই আৰু এইফালে ভণ্টিয়ে ধান শুকাইছিলে কিন্তু এতিয়া ছায়া নাই চৰি ৰ'দ নাই এতিয়া ছায়া হৈ গ'ল এতিয়া এই চাইডত অলপ টানিব লাগিব চাগে নহ'লে আকৌ 12টা পিছতহে মানে ইয়াৰ ৰ'দটো আহে এতিয়া 10টামান বাইছেতো 10টা 11টা সেইকাৰণে এতিয়া ছায়া হৈ আছে চোতালত পিছতকৈ ৰ'দ আহিব আৰু তাৰপিছত এইটোকে হেলমেটখন কিনাটো বহুত দিন হ'ল কিনাৰ পৰা এবাৰো ধোৱা হোৱাই নাই চাবচোন আপোনালোকে ভাইজাৰটো লেতেৰা দেখাই নাই চাগে এনেকৈ হয় কেলৈ কি মানে ৱাইড এংগলত মানে সৰু সুৰা মানে লেতেৰাবিলাক দেখি নাপায় যেনেকৈ মানে মই চাবলৈ দিয়ে বহুত বেয়া কিন্তু ভিডিঅ'ত আপোনালোকে অলপ অলপ ভালকৈ একদম লাগিছে চাগে নাজানো আৰু এইটোৱে মোৰ সম্ভৱ আৰু দেই তাৰপিছত এই ভিতৰৰখিনি এই ভাইজাৰটো এক্সট্ৰাকৈ ওলাই মেলি চফা কৰিব লাগিব চাওঁ ওলাব নাই এইফালে এইয়া চাব আৰু এই যে চাব এনে গুচাব পাৰে মানে ভিতৰৰকেইটা নাম কি হয় নাজানো কিন্তু মুঠতে এতিয়া ওলাই কিনি ধুব লাগে এই এনেকৈ ওলাব লাগে এইয়া চাব ভিতৰতো এই ৰকমে থাকে মানে দেই চাবচোন বন্ধুসকল বাজাৰটো ইমান ডাঙৰ এইটো ওলাই দিলোঁ তাৰপিছত এই হেলমেটৰ এই অৱস্থা হৈছেগৈ চাৰাপ দিছোঁ আৰু অলপ ভিজাই ৰাখি দিম যাতে নিজে গুচি যাওক মইনাটো এইবিলাক নাজানো কি ফাৰ্ষ্ট টাইম হেলমেট ধুই আছোঁ কেনেকৈ ক'ত কি একো নাজানো দেই আৰু বন্ধুসকল এইটো ওলাব পাৰে টেপটো গুচাই মেলি এই গোটেই গোপাখিনি ইমান কি নুধু বুলি ভাবিছোঁ আৰু এইখিনি ইমানো লেতেৰা হোৱা নাই মানে ভিজা কাপোৰৰ পৰা মুচি দিম ধুনীয়াকৈ এইটোক বি আৰু এইটো নটৰ পৰা খুলিব পাৰিব ইমানখিনি নকৰোঁগৈ আৰু সময়টো নুজুৰিবগৈ A few minutes later. ধুই মেলি এনেকৈ শুকাই দিলোঁ আৰু সিপিলে হেলমেটখন ধোৱাটো দেখালোঁ বাৰু তাৰপিছত শুকাওঁতে 2 দিন লাগি গৈছে দেই তাৰপিছত আজি মটৰ ব্লগ এটা কৰিছে মোৰ মটৰ ব্লগ ভাল নহয় আগতে কৰিছোঁ বন্ধুসকল এই মোবাইলে কি ভাল মটৰ ব্লগ আহিব ন GoPro নহ'লে GoPro কিনিবলৈও মোৰ কেপাচিটি নাই এতিয়া সেইকাৰণে মাজে সময়ে এনেই মটৰ ব্লগ মানে ইন ফিউচাৰ যদি কৰোঁগৈ মানে ভাল মানে বেটাৰ কৰিব পৰাকৈ মানে ট্ৰাই কৰি আছোঁ সেইটোকে আৰু এইটো আকৌ কিবা এনেকুৱা নাম্বাৰ প্লেটটো এনেকুৱা লটকি আছে এইটো আকৌ বনাব যাম তাৰপিছত চেইনটো অলপ ঢিলা হৈছে নেকি এইটো চেক কৰি আহোঁ তাৰপিছত একেবাৰে মানে কিমান 3 দিন 4 দিনমান হ'লেই চাগে বেছিকৈ নচলাওঁ বাইকখন আজিকালি কমকৈ চলাটো হৈছেতো সেইকাৰণে পেট্ৰল চাবচোন কেনেকুৱা বিলিং মাৰি আছে একেবাৰে
নাই এইকাৰণে পেট্ৰল ভৰাব যাম তাৰ আগতে ডিলাৰত সোমাম আৰু মোৰ ঘৰত এজন আহিছে আজি এইকেইদিনটো তামাম আমাৰ যোনে চৰ্চা চলি আছে ফেমাছ হৈ আছে এইটো চাব টেডি বেৰ কি কৰি আছ চাই দিব লিংক আছে ডিছক্ৰিপশ্যনত কেনেকুৱা লাগে ভাল লাগিলে জানে আৰু কি কৰিব লাগে এইটোকে এতিয়া বলক ৰেডি ন বন্ধুসকল বহুত ধূলি হৈ পে এতিয়া ইয়াত ট্ৰেক্টৰবিলাক অহা যোৱা কৰেতো আৰু মানে তাৰ পৰাই বেছিভাগ ধূলিটো সৃষ্টি হৈছে বুলি ক'লেও ভুল হ'ব মানে দেই লেফ্ট চাইডে আছে টেডি ভাই এই কি কৈছিলে ইয়াৰ নাম কুমাৰ নে কি এটা নাম আছে চেনেলত বাৰু আৰু এইটো হৈছে ৰজত ভাই ৰজতে ডাইৰেক্ট কাৰ কিনিবি ন তই ডাইৰেক্ট কাৰ কিনিবি বঢ়িয়া পাই গ'লো য়ামাহা ডিলাৰ ঐ ভাই এই বস্তু এটা আকৌ এদিনা নেকি পৰিলে নহয় নাম্বাৰ প্লেটটো লগৰ এটা চলাই কালাৰটো ধুনীয়া লাগিছে কিন্তু দেই একদম क्या चल रहा है इंडिया में तो अभी जिले चल रहा है দুইজনে কৈছে ই ফোক কৈছে ন ফোক কৈছে তুমি কি কৈছে জিলেলে অ' জিলেলে ভিডিও চলি আছে নেকি অঁ বেছ চাই তুমি লাইক চেক দি থাকো কমেণ্ট পাই কি নাপায় পাওঁ বহুতৰ আহে বেলেগৰ তো চোৱা বাদ দিয়ক মোৰটো চাব অঁ মোৰ কমেণ্ট ঠিক আছে এড্ৰেছ দি দিবি মই এড্ৰেছ ইয়াৰে হয়তো য়ামা ডিলাৰ এইটো য়ামা ডিলাৰ লিখি দিবি মই দেই য়ামা ডিলাৰতে বুলি ঠিক আছে চলো বন্ধ কৰ বাইক কিনাটো একো ডাঙৰ কথা নহয় কিন্তু ইয়াক কেনেকৈ মেইনটেইন কৰিব পাৰে এইটো বহুত মানে কি ক'ম আৰু ইমান সহজ নহয় মানে দেই বাইক মেইনটেইন কৰাটো 3 দিন বা 4 দিন পেট্ৰল নভৰাকৈ চলাই আছিলোঁ একেবাৰে অলপ বেছি দূৰৰ কিবা জাৰ্ণি নাছিলেতো সেইকাৰণে কিবাতে মানে চলাই আছিলোঁ তাৰপিছত এতিয়া যাওঁ আজি ফিউল ভৰাই আহিম बढ़िया 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 अभी हो जाएगा अभी मजा मत करो काटेगा 94 हमारा जूनियर 98 ना 96 चले थे फुल कर दो पूरा फुल कर दे राउंड फिगर 800 गई বৰ্ণকলা আপোনালোকে দেখিলে অলপ সময় ই মোৰ লগত থাকোঁতে কেনেকৈ ইয়াৰ মানে মৰম দিছে বহুতে মানে চেল্ফি লৈছে বহুতে হাই হেলো দিছে মানে এইফালে ফুটবল এইফালে চলো আগে গাড়ী আনে वाले भाई সকলোৱে মৰম দি দিব মজা বে বাপৰে বাপ কালাৰ চাওঁ এইফালে বেলিত ধুইব এতিয়া